সকলোকে জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো গাইজ আজি আমি যাব ওলাইছোঁ পঞ্চমী দৌল চাবলৈ। তো ক'ত যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. তো গাইজ দেউল চাবলৈ গৈ আছোঁ আমি, আৰু বেছি দূৰ নাই, অলপ দূৰ আছে, পাম আৰু। তো গাইজ য'ত এই পঞ্চমী দেউল হৈ আছে সেই জেগাখিনিৰ নাম হ'ল পাতলাদহা জাকুৱাপাৰা। তো 6-7 বছৰমান আগত আহিছিলোঁ আৰু আজি আহিলোঁ, বহুত বছৰৰ মূৰত আহিলোঁ আজি। তো ডাঙৰ হয় বহুত। গাড়ী নিবা টানি আছে কিজানি। দিয়ে থাক বাৰু। কিমান দূৰতে? অলপ দূৰ আছে। তো গাইজ স্কুটিখন বঢ়িয়াকৈ ৰাস্তাৰ সন্মুখত থৈ ভিতৰৰ ফালে সোমাই আহিলোঁ। তো এয়াই হৈছে পাতলাদহাৰ পঞ্চমী দেউল। তো আপোনালোকে যদি অহা নাই কেতিয়াও আহিব পাৰে, বহুত ডাঙৰ হয়। মোৰ এই দুবাৰ হ'ব, আগতে এবাৰ আহিছিলোঁ। তো বহুত দিনৰ মূৰত আহিলোঁ। তো এয়া ভিতৰত সোমাই আহি দেখা পালোঁ আমাৰ ভিনী আৰু ভাইটি এটাই দোকান দিছে ফুলৰি কিবা কিনি। তো মাত এষাৰ লগালোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। সেৱা কৰা না যা। গাইজ মোৰ গালত আবিৰ লগাই দিলে আৰু তাৰ নিজৰ গালতে নাই। আৰু মোক লগাই দিলে আবিৰ। আইচক্ৰীম খোৱা হোৱাৰ পিছত এতিয়া খাম কুঁহিয়াৰৰ ৰস। কিমান 10 দিছে না? পেটৰ কাৰণে বহুত ভাল গাইজ, বহুত খাওঁ মই এইটো। ঘুৰি বাকী আমাকে পায় নাকি রে?
গাইজ বেগ লোৱাৰ কাৰণে বেগ বাছনি কৰি আছে এইখন বেগ 300 এইখন বেগৰ দাম 300 কৈছে মাথা নষ্ট কৰি দিব দিবি না 150 মই 150 দিছোঁ দিয়ে না নিদিয়ে बड़ा हरामी हो बेटा খুৰা দিবি না 150 হা হ'ব দে দি দে হৈ যদি দে 150 দিছোঁ লয়া দাউৰাম কিন্তু নিদিলি ফুলছু সৰু সৰু বস্তুৰে ইমান দাম তো গাইজ বহুত কিবা কিনা হোৱাৰ পাছত ঘৰত নিবাৰ কাৰণে কিনিবা আহিলোঁ জিলাপি তো ঘৰত মানে পূজা চাব আহিলে মানে কিবা মেলা আহিলে কিবা আহিলে মানে নিমকি জিলাপি লোৱাই খায় তো ইয়াত নিমকি জিলাপি লৈ আছোঁ কমচে কম 20-25খানমান দোকান মানে নিমকি জিলাপিৰে খালি মাহ খালি নিমকি জিলাপিৰে দোকান হয় আধা কেজি জিলাপি দি এক পোৱা তো গাইজ নিমকি জিলাপি কিনা হোৱাৰ পাছত এয়া আমি ঘৰত যাব ওলালোঁ তো 10-11 কিলোমিটাৰ দূৰ হয় দূৰ আছে অলপ তো অলপ সোনকালে যাব ওলালোঁ মানুহ বহুত এতিয়াহে মানুহ আহিব ধৰিছে বহুত মানুহ তো যিমান ঘূৰিলেও মানে শেষ নহ'ব তো অলপ সোনকালে ঘৰত যাব ওলালোঁ তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ বাই বাই